নমস্কাৰ, মই বিতপন শইকীয়া জেএনভি এক্সাম প্ৰিপেৰেশ্যন ইউটিউব চেনেললৈ তোমালোকক মই সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি জেএনভিত 2021 চনৰ পেপাৰখনত থকা ভাষা জ্ঞানৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম আৰু তোমালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। ব'ল আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু শুনা, তোমালোকে মই ইয়াত কিবা যদি বুজা জানো তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে আমাৰ ডিছক্ৰিপশ্যনৰ হোৱাটছএপ গ্ৰুপৰ লিংক আছে, তাত জইন হৈ পেলাই বুজি নোপোৱাটো আমাক সুধিব পাৰিবা। তো ব'লা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে শুনা, তোমালোকৰ প্ৰশ্নকেইটাৰ তলত থাকিব আৰু ওপৰত এটা পেৰেগ্ৰাফ থাকিব। সেই পেৰেগ্ৰাফটো তোমালোকে প্ৰথমতে ভালদৰে পঢ়ি ল'বা, তাৰপিছত তলৰ উত্তৰকেইটা দিবা। নহ'লে তোমালোকে যদি পেৰেগ্ৰাফটো ভালদৰে নপঢ়া তেতিয়াহ'লে তোমাৰ তলৰ উত্তৰকেইটা দিবলৈ অলপ কঠিন হ'ব। মই এতিয়া শুনা, মই উচ্ছেদ 1 আৰু উচ্ছেদ 2 থাকিব। এতিয়া মই উচ্ছেদ 1টো তোমালোকক পঢ়ি শুনাইছোঁ আৰু তলৰ প্ৰশ্নকেইটা কেনেদৰে হয় তোমালোকক বুজাই দিম। তোমালোকে ৰছী টনা খেল কেতিয়াবা খেলিছানে? ই এক প্ৰকাৰৰ মনোৰঞ্জনক খেল। ৰছী টনা খেলৰ বাবে তোমালোকক অলপ মুকলি ঠাই, এডাল দীঘল তথা মজবুত ৰছী আৰু খেলুৱৈৰ দুটা দলৰ আৱশ্যক হ'ব। খেল তেতিয়া আমোদজনক হৈ পৰে যেতিয়া দুয়োটা দল সমানে শক্তিশালী হয়। দুয়োটা দলৰ মাজত এডাল ৰেখা টনা হয়, যিটো দলক জোৰে টনা হয় আৰু মাজৰ ৰেখাডাল পাৰ কৰিবলৈ বাধ্য কৰোৱা হয়, তেওঁলোক হাৰি যায়। দলৰ আটাইতকৈ শক্তিশালী সদস্যজনে ৰছীডালৰ শেষ অংশটো জোৰে ধৰি থাকিব লাগে আৰু দলটো সংগঠিত হৈ ৰছীডাল টানিব লাগে। খেলৰ ঠাইখিনিত শিলৰ টুকুৰা থাকিলে চাফা কৰি ল'ব লাগে, নহ'লে আঘাত পোৱা যায়, আঘাত পোৱাৰ সম্ভাৱনা থাকে। এতিয়া তোমালোকক প্ৰথমৰ প্ৰশ্নটো সুধিছে যে ৰছী টনা হ'ল। এতিয়া আমি তাত পাই আহিছোঁ যে তোমালোকে ৰছী টনা খেল কেতিয়াবা খেলিছানে? এতিয়া ৰছী টনা হ'ল এখন যুদ্ধ, এডাল ৰছী, এবিধ খেল, কাজিয়া কৰা। এতিয়া অপশ্যনটো শুদ্ধ হ'ব, এবিধ খেল। এতিয়া ৰছী টনাত আমি কি কৰোঁ? ৰছী টনাত আমি নিশ্চয় ৰছীয়ে টানো। বক্সিং কৰোঁ, লুকি খেল কৰোঁ, ৰছী টানো, বেটিং আৰু বলিং কৰোঁ। ইয়াতো চি অপশ্যনটো শুদ্ধ হ'ব, ৰছী টানো। এতিয়া ৰছীডালৰ শেষ অংশত ধৰা দলৰ সদস্যজন হয় আটাইতকৈ দীঘল, আটাইতকৈ চাপৰ, আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ সৰু। এতিয়া তোমালোকে চোৱা তলৰ পেৰেগ্ৰাফটোৰ দলৰ আটাইতকৈ শক্তিশালী সদস্যজনে ৰছীডালৰ শেষ অংশটো জোৰে ধৰি থাকিব লাগে আৰু দলটো সংগঠিত হৈ ৰছীডাল টানিব লাগে। এতিয়া এইটোৰ শুদ্ধ অপশ্যনটো হ'ব আটাইতকৈ শক্তিশালী। তাৰপিছত তোমালোকে 64 নম্বৰটো চোৱা। দল যিটোক মাজৰ ৰেখাডাল পাৰ কৰি টানি অনা হয়, তেওঁলোক বিজয়ী হয়, তেওঁলোক হাৰি যায়, তেওঁলোক সফল হয়, তেওঁলোকক দ্বিতীয়বাৰ সুযোগ দিয়া হয়। তোমালোকৰ পেৰেগ্ৰাফটো নিশ্চয় পঢ়ি যাওঁতে মন কৰিছা, এইটোৰ উত্তৰটো হ'ব তেওঁলোক হাৰি যায়, অপশ্যন বি কাৰেক্ট। 65 নম্বৰ দিছে সংগঠিত শব্দৰ অৰ্থ হ'ল এটো একেলগে, বি কাজিয়া, চি টনা, ডি বিজয়ী হোৱা। তোমালোকে পেৰেগ্ৰাফটো ভালদৰে পঢ়িলে বুজি পাবা যে অপশ্যন এটো কাৰেক্ট হয়, একেলগে। এতিয়া তোমালোকক মই উচ্ছেদ 2টো বুজাই দিম, শুনা। শৰীৰৰ ওজন কমাবলৈ অথবা স্বাস্থ্যৱান হৈ থাকিবলৈ কেৱল দুটা সাধাৰণ নিয়ম আছে। সেয়া হ'ল কম চৰ্বি তথা শৰ্কৰাযুক্ত শক্তিযুক্ত আহাৰ গ্ৰহণ কৰা আৰু অধিক ব্যায়াম কৰা। ওজন কমাবলৈ তুমি নোখোৱাকৈ থকাৰ কোনো প্ৰয়োজন নাই। যদি তুমি চেনি, কেক, বিস্কুট কমকৈ খোৱা আৰু অধিক ফল তথা শাক-পাচলি খোৱা আৰু পৰ্যাপ্ত পানী খোৱা, তেন্তে তোমাৰ ওজন কমিব আৰু তুমি অধিক স্বাস্থ্যৱান হৈ যাবা। প্ৰতিদিনে খোজ কঢ়া অথবা চাইকেল চলোৱা, টেলিভিছন চোৱা অথবা ভিডিঅ' গেম খেলাৰ সলনি অধিক সক্ৰিয় হৈ থাকা। এতিয়া 66ৰ আমি কুৱেশ্যনটো ছল্ভ কৰোঁ আহা। আমি স্বাস্থ্যৱান কিদৰে হৈ থাকিব পাৰোঁ? কেৱল বিস্কুট খাই, কেৱল ব্যায়াম কৰি, শক্তিযুক্ত আহাৰ গ্ৰহণ কৰা, ব্যায়াম কৰি, অধিক ফল খায়। এতিয়া তোমালোকে পেৰেগ্ৰাফটো ভালদৰে চালে গম পাবা যে অপশ্যন চিটো কাৰেক্ট হ'ব। শক্তিযুক্ত আহাৰ গ্ৰহণ
তথা ব্যায়াম কৰি। এতিয়া 67টো চাওঁ আহা। ওজন কমাবলৈ আমি অধিক কি খাদ্য খাব লাগে? চেনি আৰু কেক, ফল আৰু শাক পাচলি, বিস্কুট আৰু চেনি, বিস্কুট আৰু ফল। ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব, ফল আৰু শাক পাচলি। এতিয়া 68টো চাওঁ আহা। স্বাস্থ্যৱান হৈ থাকিবলৈ আমি অধিক কি পান কৰিব লাগে? কোলা প্ৰয়োগ কৰিব লাগেনে, ফলৰ ৰস প্ৰয়োগ কৰিব লাগেনে, পানী প্ৰয়োগ কৰিব লাগেনে, নে শাক পাচলিৰ ৰস প্ৰয়োগ কৰিব লাগে? ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, আমি পানী প্ৰয়োগ কৰিব লাগে। 69টো চোৱা। কোনটো ব্যায়াম সকলোৰে বাবে ভাল? খোজ কঢ়া আৰু চাইকেল চলোৱা, চিলাই উৰোৱা, ভিডিঅ' গেম খেলা, টেলিভিশ্যন চোৱা। ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব, খোজ কঢ়া আৰু চাইকেল চলোৱা। এতিয়া তোমালোকে অপশ্যন 72টো চোৱা। সক্ৰিয় শব্দৰ বিপৰীত শব্দ হ'ল নিস্তেজ নে, নিষ্ক্ৰিয় নে, ইচ্ছুক নে, শক্তিশালী। ইয়াৰ এতিয়া বিপৰীত শব্দটো হৈছে নিষ্ক্ৰিয়। এতিয়া আমি উচ্ছেদ 3লৈ যাওঁ ব'লা। শৰৎ ঋতু গ্ৰীষ্ম আৰু শীতকালৰ মাজত আহে। এই সুন্দৰ ঋতুত বহুত পৰিৱৰ্তন হয়। দিন চুটি হৈ যায়, গছৰ পাতে সেউজীয়া ৰং সলায়, গা ৰঙা, হালধীয়া তথা কমলা হৈ পৰে। সাধাৰণতে পাতবোৰ সেউজীয়া হৈ থাকিবলৈ গছবোৰৰ ৰ'দৰ প্ৰয়োজন। ৰ'দ অবিহনে পাতবোৰ হালধীয়া হৈ পৰে। ঘাঁহৰ ওপৰত যেতিয়া কুঁৱলী আৱৰি নধৰে, বৰঞ্চ প্ৰায় প্ৰত্যেক ৰাতিপুৱা নিয়ৰ পৰে, কিয়নো তাপমান হিমবিন্দু পৰ্যন্ত পায়। জীৱ-জন্তু শীতৰ দীঘল মাহবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য একত্ৰিত কৰিবলৈ ধৰে। এই পৰিৱৰ্তন তেতিয়া হয় যেতিয়া আমি গ্ৰীষ্মকালৰ গৰমৰ পৰা শীতকালৰ ঠাণ্ডা অনুকূল হ'বলৈ যাওঁ। এতিয়া আমি প্ৰশ্ন চাওঁ ব'লা। 71ত আছে গ্ৰীষ্ম আৰু ডেছৰ মাজত শৰৎ ঋতু আহে। ইয়াত তোমালোকে প্ৰথম পেৰাগ্ৰাফতে পাবা যে গ্ৰীষ্ম আৰু শীতকালৰ মাজত আহে। শৰৎ ঋতু গ্ৰীষ্ম আৰু শীতকালৰ মাজত আহে। ইয়াৰ অপশ্যন চিটো শুদ্ধ হ'ব। 72টো চাওঁ ব'লা। শৰৎ ঋতুত নিম্নলিখিত কি পৰিৱৰ্তন হ'ব পাৰে? ইয়াত তোমালোকে চোৱা অপশ্যন এটো শুদ্ধ হ'ব, দিন ছুটি হৈ যায়। এতিয়া 73টো শৰৎ ঋতুত পাতবোৰ হালধীয়া হৈ যায়, কিয়নো পাতবোৰে ইয়াৰ তোমাৰ অপশ্যন বি এ আছে, পৰ্যাপ্ত অক্সিজেন নাপায়, পৰ্যাপ্ত ৰ'দ নাপায়, পৰ্যাপ্ত পানী নাপায়, বহুত বেছি অক্সিজেন একত্ৰিত হৈ থাকে। ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব, পৰ্যাপ্ত ৰ'দ নাপায়। এতিয়া 74টো চাওঁ ব'লা। শৰৎ ঋতুৰ শেষত জীৱ-জন্তুবোৰে কি কৰিবলৈ লয়? প্ৰথমতে আছে খাদ্য একত্ৰিত কৰে, কম খাদ্য খায়, গাৰ ছাল সলায়, ৰং সলনি কৰে। ইয়াৰ অপশ্যনটো শুদ্ধ হ'ব, খাদ্য একত্ৰিত কৰে। আৰু 75টো চাওঁ ব'লা। আৱৰি ধৰাৰ বাবে অন্য শব্দ হ'ব পাৰে ঘাঁহ, ঊণ, ঢাকি ধৰা, বাঢ়ি যোৱা। ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, ঢাকি ধৰা। এতিয়া আমি উচ্ছেদ 4টো চাওঁ ব'লা। দীপক উৎসাহিত হৈ আছে। সি তাৰ খুৰাক আৰু খুৰাকৰ ছোৱালী প্ৰীতি আৰু ৰিয়াৰ সৈতে ৰবিবাৰে বনভোজলৈ গৈছিল। সি তাৰ সাঁতোৰাৰ সামগ্ৰী, খাদ্য আৰু খেলৰ সামগ্ৰী পিঠিত লোৱা বেগত ভৰাই ল'লে। তেওঁলোকে ৰাতিপুৱা 6 বজাতে যাত্ৰা আৰম্ভ কৰিছিল। বহুদূৰ গাড়ী চলোৱাৰ পিছত তেওঁলোকে ৰাতিপুৱা 9 বজাত বনভোজস্থলী পালে। ঠাইখন গাঁৱৰ এটা ফাৰ্ম হাউচ আছিল। তেওঁলোকে গাঁৱৰ চাৰিওফালে ঘূৰি ফুৰি ধানৰ খেতি চালে আৰু খেতি কেনেকৈ কৰে জানিলে। তেওঁলোকে গছত উঠিলে আৰু আম তথা মধুৰিআম ছিঙিলে। দুপৰীয়া এডাল গছৰ তলত বহি আহাৰ গ্ৰহণ কৰিলে। যেতিয়া খুৰাকে ঘৰলৈ উভতাৰ সময় হৈছে বুলি ক'লে, তেতিয়া তেওঁলোকে অলপ দেৰিলৈ থাকিব বিচাৰিছিল, কিয়নো তেওঁলোকৰ গাঁওখন বৰ ভাল লাগিছিল। এতিয়া প্ৰশ্ন চাওঁ ব'লা। 76ত সুধিছে উৎসাহিত শব্দৰ অৰ্থ হ'ল বিচন্ত, খুবেই সুখী, ব্যন্ত, নিৰাশ। ইয়াত উৎসাহিত শব্দৰ অৰ্থ হ'ল খুবেই সুখী। 77ৰ চাওঁ। দীপক আৰু তাৰ খুৰাকৰ ছোৱালীয়ে গাঁৱত আমনি পাইছিল, বনভোজৰ আনন্দ লৈছিল, ঘৰলৈ উভতি আহিব বিচাৰিছিল, গছত উঠিব পৰা নাছিল। ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব, বনভোজৰ আনন্দ লৈছিল।
এতিয়া 78টো চাওঁ ব'লা। দীপকে নিজৰ দেশৰ সৈতে বনভোজলৈ গৈছিল। পিতৃ মাতৃ খুৰাক আৰু খুৰাকৰ ছোৱালী বন্ধু আৰু ভগ্নী। অপশ্যন বিটো কাৰেক্ট হ'ব, খুৰাক আৰু খুৰাকৰ ছোৱালী। 79ত সুধিছে বনভোজস্থলী আছিল পাৰ্কত, সাগৰৰ পাৰত, গাঁৱত, সাঁতোৰৰ কেন্দ্ৰত। ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, গাঁৱত। এতিয়া আমি 80 প্ৰশ্নটো চাওঁ ব'লা। খুৰাকে দীপকক দেখুৱালে কেনেকৈ? আমি খাওঁ, সাঁতোৰো, গাড়ী চলাওঁ, ধান খেতি কৰোঁ। ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব, ধান খেতি কৰোঁ। আৰু তোমালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এতিয়া ছাবস্ক্ৰাইব কৰা JNV এক্সাম প্ৰিপেৰেশ্যন ইউটিউব চেনেল। তেতিয়াহ'লে মই ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ।